নমস্কাৰ। কবিতাৰ শিৰোনাম বিড়ম্বনা। কথা অপূৰ্ব জোনাক শইকীয়া। আবৃত্তি বনশ্ৰী বৰা। সময় গতিশীল, সেই বতাহ আছিল প্ৰগতিৰ। বহুতৰ উল্লাসে সন্তৰ্পণে বীৰ দপ্তৰ জ্বলি উঠিছিল এক জুমুঠি। উৰুষা বজাতেই বাজিল বিননি, সংগোপনে হেঙুলি তিলক মচি গ'ল কাণে কাণে সময়ৰ আহ্বানত। এটুপ এটুপকৈ হ'লগৈ মৃতকৰ এখন সাগৰ। এতিয়া তাত নজ্বলে চাকি, বীৰ দপ্তৰ তোৰণ সাক্ষী। কাষত নাই সপোন বান্ধৈ, সকলো মাথো এৰাবাটৰ বঙো শিশুটি। ধন্যবাদ।